দলৰ 12টা সমষ্টিত যিবিলাক আমি প্ৰাৰ্থী মহাজোঁটৰ সমৰ্থনত একেলগে থাকি পেলাই প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। এই 12টা সমষ্টিতে আমাৰ বিপিএফ দলৰ প্ৰতিজন প্ৰাৰ্থীয়ে জিকি যাব। আমাৰ লগত কংগ্ৰেছ ইউডিএফ CPI CPIM দল আছে। আমি যৌথভাৱে অসমত এটা পৰিৱৰ্তনশীল চৰকাৰ আমাৰ মহাজোঁটৰ নেতৃত্বত বিজেপিক উৎখাত কৰি পেলাই গঠন কৰিবৰ কাৰণে গৈ আছোঁ। আজি হাজাৰ হাজাৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আমাৰ ইউডিএফ কংগ্ৰেছ CPIM BPF দলৰ ৰাইজে একেলগে আমাৰ আজি ইয়াত সমদল উলিয়াই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত আমালৈ সহযোগ আগবঢ়াইছে, আমাৰ শক্তি প্ৰদৰ্শন কৰিছে। মই আজি জাতিকে ক'ব পাৰোঁ যে আমাৰ এই 28 নম্বৰ 29 নম্বৰ আৰু কোকৰাঝাৰৰ এই জিলাৰ আমাৰ 3টা মানে কোকৰাঝাৰ তাঁতী সমষ্টি, এই 3টাৰ পৰা আমি বিপুল ভোট লাভ কৰি পেলাই সহজভাৱে জিকি যাম, ইয়াত একো সন্দেহ নাই। আপুনি কিমান ভোট পাব বুলি আশা কৰিছে? মইতো ক'ব খোজো এতিয়া আমাৰ এই সমষ্টিবাসী ৰাইজে কৈ আছে। মই বহুদিন ধৰি কাম কৰি পেলাই যিটো পিকচাৰ দেখা পাইছোঁ, বিভিন্ন আমাৰ দল সংগঠনৰ নেতা কৰ্মীসকলৰ পৰা যিটো মত পাইছোঁ, যে জাতি জনগোষ্ঠীৰ যিটো মত মই সংগ্ৰহ কৰিব পাৰিছোঁ যে অসমৰ ভিতৰতে 126টাৰ ভিতৰতে সৰ্ববৃহৎ ভোট লাভ কৰিব পৰা এই পশ্চিম কোকৰাঝাৰ 29 নম্বৰ সমষ্টি হ'ব বুলি আমাৰ ভোটদাতা ৰাইজে স্পষ্টভাৱে আমাক জনাইছে। ফেক্টৰ তেনেকুৱা কোনো আমি সন্মুখত দেখা পোৱা নাই। BPF দল সৰ্বশক্তিমান এটা দল। এই দলৰ লগত জাতি জনগোষ্ঠীৰ ৰাইজ, বিভিন্ন দল সংগঠনৰ ৰাইজ একেলগে আছে। গতিকে এই BPF দলৰ লগত টক্কৰ মাৰিব পৰা তেনেকুৱা দল এই এছেম্বলি ইলেকশ্যনত কোনো এটা দল নাই বুলি আমি ক'ব পাৰোঁ। আগবাঢ়িছোঁ। এই 12টা সমষ্টিতে আমাৰ BPF দলৰ প্ৰতিজন প্ৰাৰ্থীয়ে জিকি যাব। আমাৰ লগত কংগ্ৰেছ ইউডিএফ CPI CPIM দল আছে। আমি যৌথভাৱে অসমত এটা পৰিৱৰ্তনশীল চৰকাৰ আমাৰ মহাজোঁটৰ নেতৃত্বত বিজেপিক উৎখাত কৰি পেলাই গঠন কৰিবৰ কাৰণে গৈ আছোঁ। আজি হাজাৰ হাজাৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আমাৰ ইউডিএফ কংগ্ৰেছ CPIM BPF দলৰ ৰাইজে একেলগে আমাৰ আজি ইয়াত সমদল উলিয়াই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত আমালৈ সহযোগ আগবঢ়াইছে, আমাৰ শক্তি প্ৰদৰ্শন কৰিছে। মই আজি জাতিকে ক'ব পাৰোঁ যে আমাৰ এই 28 নম্বৰ 29 নম্বৰ আৰু কোকৰাঝাৰৰ এই জিলাৰ আমাৰ 3টা মানে কোকৰাঝাৰ তাঁতী সমষ্টি, এই 3টাৰ পৰা আমি বিপুল ভোট লাভ কৰি পেলাই সহজভাৱে জিকি যাম, ইয়াত একো সন্দেহ নাই। আপুনি কিমান ভোট পাব বুলি আশা কৰিছে? মইতো ক'ব খোজো এতিয়া আমাৰ এই সমষ্টিবাসী ৰাইজে কৈ আছে। মই বহুদিন ধৰি কাম কৰি পেলাই যিটো পিকচাৰ দেখা পাইছোঁ, বিভিন্ন আমাৰ দল সংগঠনৰ নেতা কৰ্মীসকলৰ পৰা যিটো মত পাইছোঁ, যে জাতি জনগোষ্ঠীৰ যিটো মত মই সংগ্ৰহ কৰিব পাৰিছোঁ যে অসমৰ ভিতৰতে 126টাৰ ভিতৰতে সৰ্ববৃহৎ ভোট লাভ কৰিব পৰা এই পশ্চিম কোকৰাঝাৰ 29 নম্বৰ সমষ্টি হ'ব বুলি আমাৰ ভোটদাতা ৰাইজে স্পষ্টভাৱে আমাক জনাইছে। ফেক্টৰ তেনেকুৱা